ভণ্টি 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 কৈছে তোমাকে কৈছা হা এইপিনে হা কথা এটা সুধিবলৈ আছে মানে পঞ্চ চেনেলৰ পৰা আহিছো তোমাক মানে সৰস্বতী পূজালৈ যোৱা না তুমি মানে কথা সুধিবলৈ আছে হেৰি কি সোধক আৰু ৰবা মই সুধিছো বাৰু হেৰি নহয় তুমি সৰস্বতী পূজালৈ যিহেতু চোৱা আৰু সৰস্বতীৰ বিষয়ে দুখাৰমান সুধিব লাগিব আৰু নহয় জানো হেৰি তুমি মানে কোৱাচোন সৰস্বতীৰ বাহনখনৰ নাম কি সৰস্বতীৰ বাহনখন ন বুলেট 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 বাৰু মই উত্তৰবিলাক পিছত দিম বাৰু তুমি যি কোৱা নোকোৱা হেৰি মানে আৰু কোৱাচোন মানে সৰস্বতীক মানে আন এটা নাম কি বুলি জনা যায় সৰস্বতী মাক তাইৰ নামটো ৰবতে মই মানে পাহৰি কৈছোঁ অলপমান তাইৰ নামটো চিত পখিলী নতুন নাম দেখোন এয়া মডাৰ্ণ সৰস্বতী যেন পাওঁ দেই তাই মডাৰ্ণেই হয় একদম তাই মডাৰ্ণেই হয় আৰু কোৱাচোন তুমি হেৰি সৰস্বতীয়ে যে হাতত বস্তু লৈ থাকে দেখিছা নহয় কি লৈ থাকে মানে কি লৈ থাকে তাইৰ হাতত মোবাইল লৈ থাকে আকৌ বৰ বেলেগ বেলেগ মডাৰ্ণ সৰস্বতী দেখোন ইয়াৰ কৈছোৱেই তাইচোন মডাৰ্ণেই আৰু মানে মই মোবাইল মানে হেৰি কথা কৈছোঁ এই বাদ্যযন্ত্ৰ লৈ থাকে যে সেই বাদ্যযন্ত্ৰৰ ভিতৰৰ কথা কৈছোঁ আৰু মানে তাইক মানে হেৰি বাদ্যযন্ত্ৰৰ কোনো প্ৰয়োজনেই নাই মানে তাই মোবাইলতে যে প্লে' ষ্ট'ৰৰ পৰা এপ ডাউনলোড কৰি লয় তাতে মানে তাইক মানে কিবা যদি বজাবলগীয়া হয় গীটাৰ মানে পিয়ানো চব তাতেই ডাউনলোড কৰি লয় মানে বৰ বেলেগ সৰস্বতী আৰু দেই মই মানে আজি শুনিছোঁ এইগৰাকী সৰস্বতীৰ বিষয়ে মানে এনেকুৱাও যে সৰস্বতী থাকে মই আজি গম পাইছোঁ হেৰি বাৰু আৰু মানে তেওঁ কিহৰ দেৱী বুলি কোৱা যায় তেওঁক চেনীৰ দেৱী বুলি চেনীৰ দেৱী আৰে তেওঁক বিদ্যাৰ দেৱী বুলি জনা যায় বুজিছা তুমি কি কথা কৈছা চেনীৰ দেৱী হ'বলৈ তেওঁ মানে চেনী উৎপাদন নকৰে নহয় বিদ্যাৰ দেৱীহে হয় আৰে আপোনাক বিদ্যাৰ দেৱী বুলি কোনে কৈছে হে অকণো পঢ়িব নোৱাৰে গেধি এক নম্বৰ কোনে কৈছে বিদ্যাৰ দেৱী বুলি আৰু হেৰি তাইক মই আপোনাৰ সেই চেনী চুগাৰৰ কথা কোৱা নাই মই কৈছোঁ কি যাৰে তাৰে লগত লাইন মাৰি ফুৰে চেনী খাই ফুৰে সেইটো কথা কৈছোঁ এই ৰবাহে তুমি অথনিবা যি ভম বকি আছা সৰস্বতী মাৰ বিষয়ে তুমি কি কথা কৈছা হে সৰস্বতী মায়ে নাই কাৰোবাৰ লগত চেনী খায় নে লাইন মাৰে আৰু কি বোলে সৰস্বতী বোলে বুলেটত যায় বুলেট কেনেকৈ সৰস্বতী মাৰ বাহন ৰাজহাঁহ হয় তুমি দেখি পোৱা নাই নেকি সৰস্বতী মাৰ ওচৰত যে ৰাজহাঁহ এজনী থাকে আপুনি কি ধেমালি কৰিছে হয় ৰাজহাঁহ তাই কেনেকৈ কলেজ আহিব কেনেকৈ ক'বালৈ যাব আৰে হাঁহজনীক যাব হ'লে মানে হাঁহজনী পেটেকাই হৈ থাকিব আৰু তুমি অথনি কৈছা মোবাইল বুলি কৈছা মোবাইল নহয় তাই হেৰিহে হয় বিনা হয় বিন বুলি কয় বজে যে আৰে আপুনি তাইৰ কথা কেনেকৈ জানিব ভালকেনে মই তাইৰ কথা ভালকেনে জানো আপুনি কেনেকৈ জানিব আৰে তুমি যিটো উল্টা পুল্টা কথা কেলৈ কৈ আছা সৰস্বতীৰ বিষয়ে তুমি সৰস্বতী পূজালৈ যোৱা সৰস্বতীৰ বিষয়ে ভালকৈ নাজানা তুমি আৰে মই কৈছিলোঁ মই একো উল্টা পুল্টা কোৱা নাই মই তাইৰ কথা সকলো ভালকৈ জানো তাই মোৰ ঘৰৰ সন্মুখত তাহাঁতৰ ঘৰটো মই তাইৰ কথা কেনেকৈ নাজানিম আৰু তাই আপুনি কৈছে তাইৰ ভাগৰ হেৰিখন বাহনখন হ'লে হেৰি ৰাজহাঁহ নহয় ৰাজহাঁহ তাই বুলেটখন হয় কাৰণ তাই বুলেটতে তাইৰ ভাগৰ বয়ফ্ৰেণ্ডৰ লগত অহা যোৱা কৰে আৰে তেনেহ'লে তাইৰ ভাগৰ বাহনখন বুলেট নহয় কিন্তু কি ৰাজহাঁহজনী হ'বগৈ আৰু তুমি আৰু সেইটোতো কৈছা আকৌ মোবাইল বুলি কেলৈ কৈছা আৰে মোবাইল হয়ে ন সেইকাৰণে কৈছোঁ কাৰণ তাইৰ হাতত মোবাইলটোৱে থাকে তাৰ ভাগত যি হওক বস্তু যি হওক সেইবোৰ চব বেগতে থাকে পিছফালে বেগতে থাকে আৰে তুমি কোন সৰস্বতীৰ কথা কৈছা মই সেই বুলেটত উঠি পানি মোবাইল টিপি ফুৰা মই সেই ছোৱালী সৰস্বতীৰ কথা কোৱা নাই তোমাৰ সন্মুখৰ সৰস্বতীৰ কথা কোৱা নাই নহয় সন্মুখৰ আগৰ ঘৰৰ কথা মই সেই তুমি আজি পূজালৈ যিগৰাকী সৰস্বতীৰ কাৰণে গৈছা যিগৰাকী আজি সৰস্বতী পূজা আছে মই সেইগৰাকী সৰস্বতীৰ কথা কৈছোঁ ভগৱান হয় নেকি মানে মই তেখেতৰ কথা ইমান ভালকৈ নেজানো মানে দেখিছোঁ ফটো কিন্তু মানে মন নাই কৰা যে সেইকাৰণে নাজানো কিন্তু তাইৰ কথা মানে জানো বহুত ধুনীয়াকৈ মই ভাবি তাইৰ ভাগৰ চব কথা একদম ধুনীয়াকৈ জানো সেইকাৰণে মানে অলপ হেৰি লাগিলে আৰু এখেতৰ কথা সৰস্বতী পূজালৈ গৈছা তুমি সৰস্বতীৰ বিষয়ে তুমি একো নাজানা কি যে হ'ব আৰু তুমি সৰস্বতী পূজাৰ দিনত মই সেই তোমাৰ সেই লগৰ সৰস্বতীৰ কথা নুসুধো নহয় সৰস্বতী পূজালৈ যোৱা সেইগৰাকী সৰস্বতীৰ কথা দিম কি যে উল্টা পুল্টা তোমালোকে বুজি পাব লাগে অকণমান কমন চেঞ্চবিলাক বস্তুটো থাকিব লাগে আৰু তুমি তেতিয়াহ'লে পাৰ্টিচিপেট কৰিব মানে সৰস্বতী পূজালৈ গৈছা কেলৈ সৰস্বতীৰ বিষয়ে যদি তুমি নাজানে মানে আৰু মানে অলপ ফেশ্বন দিবলৈ আৰু আমি ছোৱালীবোৰতো এইকাৰণেই আহোঁ আৰু বেলেগৰ কথা নাজানো বাৰু বেলেগে পূজা কৰে চাগে কিন্তু মানে আমাৰ যোনটো টীম আছে ন একদম চব এনেকুৱা ষ্টাইল দিবলৈহে আহোঁ আৰু
হ'ব আৰু দেই তোমাৰ মানে আজি মানে আমি ধৰা পেলালোঁ আৰু এনেকুৱাও যে ছোৱালী থাকে সৰস্বতী পূজাত যে গৈছে আৰু নাই আপুনি তোমাৰ বিষয়ে ভালদৰে জানিলোঁ আৰু আপুনি তেনেকৈ কৈ নিদিব আৰু আপুনি ডাইৰেক্টটো সৰস্বতীৰ কথা দিছিলে মই সেইকাৰণে আৰু মই এগৰাকী সৰস্বতীৰ কথা হ'লেওতো ভালকৈ জানো ন হ'ব বাই এতিয়া তোমাৰ মন্তব্য ইমানতে আমি ল'লোঁ আৰু কি গম পালা আমি চব জানিলোঁ সকলোৱে জানিব তোমাৰ বিষয়ে এতিয়া চেনেলত দি দিম আৰু এটা কথা কিন্তু দেই আপুনি মানে এইখিনি কথা মই যে সৰস্বতীৰ যিখিনি কথা আপোনাক ক'লোঁ সেইখিনি তাইক আকৌ কৈ নিদিব ক'বলৈ নাই এয়া ভিডিঅ' ৰেকৰ্ড হৈ আছে বুজিছা চব জানিব তোমাৰ সৰস্বতীয়ে হ'ব বাই দেখিছে নহয় ৰাইজ কেনেকুৱা সৰস্বতী পূজা খাবলৈ গৈছে বাৰু আমি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ তোমাৰ বিষয়েতো গোটেই জনাজাত হৈ যাব এতিয়া বাই